অসমৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰাৰ খবৰটো পালেনে আনন্দিত হৈ পৰিছে ৰাজ্যবাসী। সামাজিক মাধ্যমত শুভেচ্ছা জ্ঞাপন কৰিছে অনুৰাগীসকলে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰাক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু-বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন অসমৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰাৰ অভিনয় চাই কেনেকুৱা পায়। মোক আপোনাক সকলোকে সুন্দৰ অভিনয়ৰ জৰিয়তে মন মোহা অসমৰ জনপ্ৰিয় সুদৰ্শন অভিনেতা প্ৰসেনজিৎ বৰাক সামাজিক মাধ্যমত অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰত্যেককে সুন্দৰ অভিনয়ৰ জৰিয়তে মন মোহা অসমৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰাৰ এটি বিশেষ খবৰ লৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰাৰ যোৱাকালি জন্মদিন হৈ গৈছে আৰু সামাজিক মাধ্যমত অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰাক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।